নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। আজি হৈছে আহাৰ মাহৰ 16 তাৰিখ, ইংৰাজী জুলাই মাহৰ 1 তাৰিখ সোমবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:38 গৈ 29 ছেকেণ্ডত, সূৰ্যাস্ত হৈছে আবেলি 6:15 10 তিথি হৈছে কৃষ্ণপক্ষৰ দশমী তিথি। ৰাতিপুৱা 10:42 যোৱাত একাদশী তিথি হ'ব। নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। যোগ হৈছে শুক্ৰমা যোগ, কৰণ হৈছে বৃষ্টিকৰণ। আজি শিশুৰ জন্ম হ'লে মেষ ৰাশি হ'ব, ক্ষত্ৰিয় বৰ্ণ হ'ব, দেৱগণ হ'ব, ঘোঁৰাৰ অস্থি হ'ব, মহেন্দ্ৰ যোগ হ'ব, অষ্টতৰী শুক্ৰৰ দশা, বিংশোত্তৰী কেতুৰ দশা। ৰাতিপুৱা 7:15 যোৱাত মনুষ্যগণ, হাতীৰ অস্থি, বিংশোত্তৰী শুক্ৰৰ দশা। আজি ছোৱালীৰ আদ্যঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দুখ নাথাকে। আজি উত্তৰ দিশত কোনো শুভ যাত্ৰা নাই। শুভ কৰ্ম যদি চোৱা যায়, ৰাতিপুৱা 10:42 আগত জাতকৰ্ম, নামকৰণ, গাড়ী লোৱা, ক্ৰয় বিক্ৰয় কৰা ইত্যাদি সকলো আছে। আজি কলমৌ খোৱা নিষেধ। দুপৰীয়া ৰাতিপুৱা 10:42 যোৱাত উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেষ ৰাশি। মেষ ৰাশি জাতক জাতিকাসকলৰ আজি মনত কিছু চঞ্চলতা বৃদ্ধি পাব। আজি বেপাৰ বাণিজ্য কৰাসকলৰ কাৰণে কিছু লাভজনক যোগ দেখা যায়, ধন লাভৰ যোগ দেখা যায়, সৰু সুৰা ভ্ৰমণ যোগ দেখা যায়। কৰ্মত কিছু সাফল্য লাভ কৰিব। তথাপি কিছু অৰ্থহানি, টকা পইচা যোৱাও যোগ অকণমান আছে। পাৰিবাৰিক দিশত শুভ যোগ লাভ কৰিব। কৰ্মত সুনাম লাভ কৰিব, যিহেতু বেপাৰ বাণিজ্য আৰু কৰ্ম যিকোনো কৰ্মত বহুত শুভ। প্ৰেমত কিছু আনন্দৰ যোগ। শুভ ৰং হৈছে পাতল ৰঙা, শুভ সংখ্যা হৈছে 7। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ যিসকলে খেতিয়ক আছে তেওঁলোকৰ আজি আনন্দৰ দিন, আৰু যিসকলে খেতি কৰে তেওঁলোকে আজিৰ দিনত যদি খেতি আৰম্ভ কৰে বহুত লাভ হ'ব, আৰু উচ্চ পৰ্যায়ৰ ব্যক্তিসকলে সহায় কৰিব, আনৰ সহায় লাভ কৰিব। ধন টকা পইচা যোগ পোৱা যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ সংখ্যা হৈছে 2। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি কিছু ভ্ৰমণত অশান্তি যোগ, পথ কষ্ট হ'ব। যদি ক'ৰবাত ভ্ৰমণ কৰিব যায়, ভ্ৰমণ কৰিব গ'লে কিন্তু কষ্ট পোৱা যোগ দেখা যায়, গতিকে ভ্ৰমণ নকৰাই ভাল। ছুটি ভ্ৰমণ হ'লে কোনো অসুবিধা নাই। স্বাস্থ্যৰ কিছু উন্নতি হ'ব। পাৰিবাৰিক সুখ লাভ কৰিব। কৰ্মত সুনাম লাভ কৰিব। ধন টকা পইচা অহা যোগ আছে। স্বাস্থ্যৰ কিছু যদিও উন্নতি হ'ব, তথাপিও অকণমান চাই চিন্তি চলিব, তেতিয়া শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ সন্তানৰ পৰা কিছু আনন্দ লাভ কৰিব, আৰু যিসকলৰ সন্তান নাই তেওঁলোকে মা দেউতাৰ পৰা আশীৰ্বাদ লাভ কৰিব। মনত কিছু অশান্তি ভাৱো থাকিব সৰু সুৰা। কৰ্মত কিছু সাফল্য থাকিব। কিছু অৰ্থহানি যোগ দেখা যায়। আৰ্থিক সমস্যা যোগ দেখা যায়। বিদ্যাত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে নীলা। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কৰ্ম পৰিৱৰ্তন থাকিব। যিসকলৰ ট্ৰেন্সফাৰ যোগ হোৱা নাই তেওঁলোকৰ ট্ৰেন্সফাৰ যোগ আছে। কৰ্ম কৰিলে সফল হ'ব। চাকৰি যোগ দেখা যায়। যিকোনো কামৰ চেষ্টাত সাফল্য লাভ কৰিব। ধন টকা পইচা অহা যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দ যোগ থাকিব। শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ঘৰুৱা সম্পদ বৃদ্ধি হ'ব। ধন টকা পইচা অহা যোগ আছে। বন্ধুৰ পৰা কিছু শুভ ফল লাভ কৰিব। বন্ধুৱে সহায় কৰিব। যিসকলে গাড়ী ঘোঁৰা কিনিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আজি গাড়ী ঘোঁৰা অহা যোগ আছে।
কিছু ৰাজপুত শত্ৰু বৈ থাকিব সৰু সুৰা। কিছু ক্ষেত্ৰত দ্ৰব্য লাভ হ'ব। অপ্ৰত্যাশিতভাৱে অৰ্থ লাভৰ যোগ। শুভ ৰং হৈছে পাতল সেউজীয়া। শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বকাৰ্য সিদ্ধি। আজি যিকোনো কাম কৰিলে কামবোৰ সিদ্ধি হ'ব। জুৱা লটাৰী আদিত আজি টকা পইচা পোৱা যোগ দেখা যায়। ধন বৃদ্ধি যোগ, সৌভাগ্য বৃদ্ধি যোগ, স্বাস্থ্যৰ উন্নতি যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ যোগ লাভ কৰিব। কৰ্মত সুনাম লাভ কৰিব। শুভ ৰং হৈছে কমলা ৰং। শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ সুনাম থাকিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিছে বা দিব তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। যিকোনো ক্ষেত্ৰত কিছু ক্ষেত্ৰত সুখাদ্য লাভ হ'ব, অৰ্থ লাভ হ'ব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। চকুৰ কিছু অসুখ হ'ব পাৰে, সাৱধান থাকিব। কিছু ক্ষেত্ৰত ঘূৰি ফুৰা অলপ বেছি হ'ব কোনো উদ্দেশ্য নোহোৱাকৈ। গতিকে ঘূৰি ফুৰিলেও কিছু কৰ্মবিলাকত বাধা আহিব পাৰে। শুভ ৰং হৈছে ক'লা। শুভ সংখ্যা হৈছে 9। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ নৃত্য গীতত ব্যস্ত থাকিব। কিছু ক্ষেত্ৰত ক্লেশ থাকিব। বন্ধুৰ সৈতে কিছু বিবাদ হোৱা দেখা যায়। গতিকে লগ বন্ধুৰ পৰা কিছু সাৱধান থাকিব। শত্ৰু বৃদ্ধি হোৱা যোগ দেখা যায়। বিদ্যাত আনন্দ লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ যোগ থাকিব। স্বাস্থ্যত শুভ যোগ লাভ কৰিব আৰু সকলো ফালৰ পৰা ধন টকা পইচা অহা যোগ থাকিব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 2। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজি ভ্ৰমণ কৰিলে আনন্দ লাভ কৰিব। আয় বৃদ্ধি যোগ দেখা যায়। স্ত্ৰী লাভৰ যোগ দেখা যায়। দ্ৰব্য লাভ হ'ব। যিসকলে বিবাহৰ কাৰণে আগবাঢ়িব ইচ্ছা কৰে আগবাঢ়িব পাৰে। তেওঁলোকৰ কাৰণে শুভ ফল লাভ কৰিব। প্ৰেমত কিছু আনন্দৰ যোগ। কৰ্ম সুনাম থাকিব। মহাসুখ লাভ কৰিব। সকলোতে সাফল্য লাভ কৰিব। শুভ ৰং হৈছে নীলা। শুভ সংখ্যা হৈছে 1। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি উন্নত চিন্তা চৰ্চাত আগবাঢ়িব পাৰিব। স্বাস্থ্যৰ উন্নতি হ'ব। যিসকলে লটাৰী খেলে বা জুৱা খেলে তেওঁলোকৰ কাৰণে আজি সৌভাগ্য বৃদ্ধি হ'ব। ধন বৃদ্ধি যোগ দেখা যায়। পাৰিবাৰিক সুখ লাভ কৰিব। প্ৰেমত আনন্দ যোগ থাকিব। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে ক'লা। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সফল কাৰ্য সকলো কাৰ্য শুভ হ'ব। গতিকে সকলোতে শুভ ফল লাভ কৰিব। কিছু দ্ৰব্য লাভৰ যোগ দেখা যায়। যিসকলে ব্যৱসায় বাণিজ্য কৰে বা চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। চাকৰি বা কৰ্মত কিছু আশা অনুৰূপ ফল লাভ কৰিব। বেপাৰ বাণিজ্যত সফল হ'ব। যিসকলে বেপাৰ বাণিজ্য দোকান পোহৰ আজি দিব ইচ্ছা কৰে তেওঁলোকে আৰম্ভ কৰিব পাৰে। সকলোতে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে সুনাম থাকিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত শুভ যোগ থাকিব আৰু বন্ধুৰ সহায় লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া। শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। দৈনিক ৰাশিফল এনেদৰে পাই থাকিব। ধন্যবাদ।